গুড মৰ্ণিং বন্ধুসকল। আজি যেহেতু মেজি জ্বলাব লাগিব, মেজি জ্বলাবৰ কাৰণে গা পা ধুই ল'ব লাগিব। গা পা ধুই লোৱাটো এটা নিয়ম, সেইকাৰণে এতিয়া গা পা ধুই ল'ম। এতিয়া ঠাণ্ডা পানীত গা ধুই ল'ব লাগিব। ইয়াত গা ধুই এতিয়া ধুনীয়াকৈ মই এয়া জাতীয় সাজপাৰ পিন্ধি ল'লোঁ। যিহেতু মেজি জুই জ্বলাম, মেজিত জুই জ্বলাব লাগিব। মেজি জুই জ্বলাবৰ কাৰণে এয়া ধুনীয়াকৈ এয়া নিয়ম অনুসৰি তামোল পাণ লৈ লৈছোঁ, যিহেতু সেৱা কৰিব লাগিব মেজিৰ জুইত। এয়াই আমাৰ এনেধৰণে মেজি জ্বলায়। এয়া মেজি জ্বলালে ভাইটিকেইজনে মানে মেজি জ্বলালে মোৰ অকণমান দেৰি হ'ল। দেৰি হ'লেও যদি ধুনীয়াকৈ তেওঁলোকে মেজি চেজি জ্বলালে আৰু মই অকণমান দেৰি হ'ল। আৰু দেৰি হোৱাৰ পাছত এয়া সেৱাকে কৰিলোঁ আৰু ভাল লাগিলে, যাতে বছৰটো ভালে কুশলে যায়, সকলো দুখ দুৰ্গতি নাশ হয়, তাকে কামনা কৰিছোঁ। আৰু আমাৰ সকলোৱে মেজিৰ তলত এনেধৰণে মেজিৰ ওচৰত সকলোৱে সেৱা কৰে, তামোল পাণ পইচা দি সেৱা কৰে। এয়া আমাৰ ভাইটি চন্দনজ্যোতি শইকীয়া, সিও সপৰিয়ালে সেৱা ধৰিছে ভগৱানৰ ওচৰত। আমাৰ চাহ আহিলে আৰু এয়া ভণ্টিহঁতৰ ঘৰৰ পৰা খুৱাইছে, এয়া হেপী। আৰু এয়া চাহ লৈ আহিছে, এয়া আমি চবেই চাহ ল'লোৱেই আৰু খালোৱেই আৰু লাল চাহ। আৰু এইফালে লস্কৰা পিঠা, এইফালে ৰসগোল্লা সৰু সৰু, এয়া ভণ্টিহঁতৰ পৰা খুৱাইছে। এয়া এই পোৱা নাই বোলে, এইফালে লস্কৰা আছে। আমাৰ ঘৰৰ পৰা ঘুগুনি খুৱাম বুলি ভাবিছোঁ। এয়া ঘুগুনি বনাই আছোঁ, আৰু এয়া খুৰীও আহিছে, খুৰীয়ে এয়া লাগি আছে। এয়া ঘুগুনি খুৰী ঘৰ আৰু আমাৰ একেলগে মিলাই দুই ঘৰে এয়া ঘুগুনি খুৱাম বুলি ভাবিছোঁ। চেষ্টা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এয়া চেষ্টা কৰিছে কিন্তু পৰা নাই, এই পৰি গ'ল। এইটো হাঁহ, যোনে হাঁহটো আনিব পাৰিব সিয়ে পাব। আৰু চেষ্টা ৰখাই একো নাই, সেইকাৰণে চেষ্টা কৰিব লাগে। এয়া দিছে কিন্তু পৰা নাই, কুশলে যাবলৈ যায় না। এয়া কুশলে পাৰিব নেকি, চেষ্টা কৰিব লাগে। এয়া কুশলে পাইছে, এইটো হাঁহটো 1 2 3 জোৰ লগাকে হাঁহ পালেগে। Few moments later. এয়া ভেকুলী জাপ প্ৰতিযোগিতাৰ বাবে সকলো সাজু হৈছে। ৰেডি? সকলো ৰেডি নে? এতিয়া আমাৰ পাৰ প্ৰতিযোগিতা চলিব। এতিয়া তোমালোকে পাৰত আছা, হয়? এতিয়া তোমালোকে পাৰত আছা, পাৰৰ পৰা পানীলৈ যাব লাগিব। পাৰ পানী, পাৰ পানী, পাৰ পানী, পাৰ পানী, পাৰ পানী, পানী পাৰ। এয়া পাৰ পানী প্ৰতিযোগিতা, সকলো এতিয়া পাৰত আছে। পানী, পানী, পাৰ পানী, পাৰ পাৰ। গ'ল গ'ল। আৰু জঁপিয়াব লাগিব দেই, চুন হেঙাৱা। ৰছী টনা প্ৰতিযোগিতা, মই একাউণ্ট কৰিম দেই। 3 2 1 জোৰ লগাকে, জোৰ লগাকে। এতিয়া ডাঙৰবোৰৰ মাজত ৰছী টনা প্ৰতিযোগিতা হ'ব। এইফালে ছোৱালী আৰু এইফালে বোৱাৰী। বোৱাৰী আৰু এইফালে ছোৱালী। প্ৰতিযোগিতা আৰম্ভ।
3, 2, 1 এয়া এয়া এইফালে আমাৰ 2 নম্বৰ দিনৰ খানা চলি আছে এয়া হন্তিয়া ধুনীয়াকৈ মাংস কাটি আছে আৰু আমাৰ 2 নম্বৰ দিনৰ খানা বনি আছে আজি এয়া মেজি জ্বলোৱা হ'ল আৰু এয়া খানা বনি আছে এয়া চাওক এইফালে 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 চলি আছে খানা এইফালেও চলি আছে খানা